কুৱেশ্যন নম্বৰ 1 তলৰ কোনটো ধাতুকল্প নহয় অপশ্যন এ সিলিকন বি বৰণ সি জাৰ্মেনিয়াম ডি এলুমিনিয়াম ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন ডি এলুমিনিয়াম নেক্সট কুৱেশ্যন দৈৰ পৰা মাখন পৃথক কৰিবলৈ কি পদ্ধতি ব্যৱহাৰ কৰে অপশ্যন এ অপকেন্দ্ৰিক বি পাতন সি ঊৰ্ধ্বপাতন ডি আংশিক পাতন ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন এ আৰু এটা কুৱেশ্যন পৃথিৱী পৃষ্ঠৰ পৰা কেন্দ্ৰলৈ কেইটা স্তৰেৰে গঠিত অপশ্যন এ 4টা বি 2টা সি 3টা ডি 5টা ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন সি 3টা আৰু এটা কুৱেশ্যন কোনখন দেশত নমনীয় সংবিধান আছে অপশ্যন এ ভাৰত বি ফ্ৰান্স সি গ্ৰেট ব্ৰিটেইন ডি চীন ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন সি গ্ৰেট ব্ৰিটেইন আৰু এটা কুৱেশ্যন ভাৰতৰ প্ৰথম ভাষাভিত্তিক ৰাজ্য কোনখন অপশ্যন এ অসম বি অন্ধ্ৰ প্ৰদেশ সি মহাৰাষ্ট্ৰ ডি ৰাজস্থান ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন বি অন্ধ্ৰ প্ৰদেশ হেল্ল' ফ্ৰেণ্ডছ সাধাৰণ জ্ঞানৰ সকলো প্ৰশ্নৰ উত্তৰ জানিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক নেক্সট কুৱেশ্যন পৃথিৱীৰ জনসংখ্যাবহুল দেশ কোনখন অপশ্যন এ ভাৰত বি চীন সি আমেৰিকা ডি ইংলেণ্ড ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন সি চীন দেশ আৰু এটা কুৱেশ্যন ভাৰতত উৎপাদিত এৰী সূতাৰ কিমান শতাংশ অসমত উৎপাদন কৰা হয় অপশ্যন এ 50% বি 60% সি 65% ডি 70% ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন সি 65% আৰু এটা কুৱেশ্যন তলৰ কোনটো বিশুদ্ধ পদাৰ্থ অপশ্যন এ গাখীৰ বি বায়ু সি কাঠ ডি লো ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন ডি লো আৰু এটা কুৱেশ্যন বতাহৰ বেগ কমিলে বাষ্পীভৱনৰ হাৰ অপশ্যন এ বাঢ়ে বি একে থাকে সি নিৰ্ভৰ নকৰে ডি কমে ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন ডি কমে আৰু এটা কুৱেশ্যন গাড়ীৰ পিছলৈ চোৱা দাপোন হিচাপে কি দাপোন ব্যৱহাৰ কৰা হয় অপশ্যন এ উত্তল বি অৱতল সি সমতল ডি উত্তল ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন এ উত্তল হেল্ল' ফ্ৰেণ্ডছ যদি ভিডিঅ'টোত থকা প্ৰশ্নৰ উত্তৰসমূহ আপোনাৰ কোনো বন্ধু বা বান্ধৱীৰ বাবে সহায়ক বুলি ভাবে তেন্তে তেওঁৰ লগত শ্বেয়াৰ কৰিবলৈ নিশ্চয় নাপাহৰিব নেক্সট কুৱেশ্যন অসমত কেইখন IIT আছে অপশ্যন এ 2খন বি 4খন সি 1খন ডি 5খন ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন সি 1খন আৰু এটা কুৱেশ্যন ভাৰতৰ সৰ্ববৃহৎ বায়ুশক্তিৰ পাম্প ক'ত আছে অপশ্যন এ কেৰালা বি মহাৰাষ্ট্ৰ সি তামিলনাডু ডি গোৱা ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন সি তামিলনাডু তো ফ্ৰেণ্ডছ আশা কৰোঁ ভিডিঅ'টোৰ মাধ্যমে নতুন বহুত কিবা বিষয় সম্বন্ধে জানিব পাৰিছে তো ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব আৰু যদি মোৰ চেনেলটো নতুনকৈ চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব